For more videos, please subscribe this channel and also press the bell icon to get notification and like and share with your friends. Thank you. এনআরসি অনলাইন কাৰেকশ্যন কৰিবৰ কাৰণে প্ৰথমতে www.nrcasam.nic.in ৱেবছাইটত লগ ইন কৰিব লাগিব। তো সদ্যহতে আমি এইটো ৱেবছাইটত লগ ইন কৰি আছোঁ। তো লগ ইন কৰাৰ পাছত অফিচিয়েল ৱেবছাইটটো খোলা খাব। খোলা খোৱাৰ পাছত তাতে দেখি পাব এনআৰচি ড্ৰাফ্ট কাৰেকশ্যন পৰ্টেল, সেইটোত ক্লিক কৰিব লাগিব। তাৰপিছত এইটো ইণ্টাৰফেচ খুলিব। ভালদৰে ইয়াতে যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে পঢ়ি ল'ব। তাৰপিছত প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপুনি আপোনাৰ এনআৰচিৰ দৰখাস্তত লাভ কৰা 21টা সংখ্যৰ যিটো ARN নাম্বাৰ, এপ্লিকেশ্যন ৰিচিপ্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেইটো বহাব লাগিব। তাৰপিছত ৱেব পেজে যিটো কেপচা কোড দেখুৱাইছে সেইটো কেপচা কোড ব্যৱহাৰ কৰিব। ব্যৱহাৰ কৰাৰ পাছত ভেলিডেটত মাৰিব। তাতে মাৰাৰ পাছত এই পৰৱৰ্তী পৃষ্ঠাটো খোল খাব। তাতে আপোনালোকে LDC অৰ্থাৎ লিগেসি ডাটা কোড ব্যৱহাৰ কৰিব লাগিব। এই লিগেসি ডাটা কোডটো যিটো মানে এনআৰচিত ব্যৱহাৰ কৰা হৈছিল। তাৰপিছত যিজন সদস্যই কাৰেকশ্যন কৰিব বিচাৰে তেওঁৰ নাম লিখিব লাগিব। এজন সদস্যই পৰিয়ালৰ আটাইকেইজন মেম্বাৰৰ নাম শুধৰণি কৰিব পাৰিব। তাৰপিছত লিখিব লাগিব HOF, হেড অফ দ্য ফেমিলি, পৰিয়ালৰ যিজন মুৰব্বী আছে অৰ্থাৎ এনআৰচি দৰখাস্ত যিজন মানুহৰ নাম মেম্বাৰ ID 1ত আছিলে তেওঁৰ নাম লিখিব লাগিব। তাৰপিছত লিখিব লাগিব হাউচ বিল্ডিং নেম, ঘৰ নাম্বাৰ লিখিব লাগিব। ইয়াতে ঘৰ নাম্বাৰ বহি দিয়া হওক, যিমান ডিজিটৰ ঘৰ নাম্বাৰ আছে। তাৰপিছত লোকেলিটি ষ্টেট পোষ্ট অফিচ, এতিয়া নিজৰ ডাকঘৰৰ নাম লিখিব লাগিব বা নিজ এলেকাৰ নাম লিখিব লাগিব। তো ডাকঘৰৰ নাম লিখাৰ পাছত ইয়াতে কাউণ্ট্ৰি ইণ্ডিয়া, ষ্টেট আছাম লিখা আছে। তাৰপিছত চিলেকশ্যন কৰিব লাগিব ডিষ্ট্ৰিক্ট। নিজৰ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাৰ পাছত চাৰ্কল চিলেকশ্যন কৰিব লাগিব। সেইখিনি বাছনি কৰাৰ পাছত নিজৰ ভিলেজ বা টাউনৰ ৱাৰ্ড বাছনি কৰিব লাগিব। ইয়াতে এলফাবেটিকেলি ভিলেজৰ নামবিলাক, ৱাৰ্ডৰ নামবিলাক লিখা আছে, এইবিলাকৰ মাজৰ পৰা বাছনি কৰিব লাগিব। তো বাছনি কৰাৰ পাছত পিনকোড ব্যৱহাৰ কৰিব লাগিব। পিনকোড ইয়াতে দিয়া আছে। তো পিনকোড দিয়াৰ পাছত এটা মোবাইল নম্বৰ, 10 অংকৰ মোবাইল নম্বৰ বহাব লাগিব, যিটো মোবাইল নম্বৰ দিয়ে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে। অৱশ্যে এইটো মোবাইল নম্বৰ এনআৰচিৰ এপ্লিকেশ্যন ফাইলত আগতে মেনশ্যন নকৰা হ'লেও হ'ব। আপুনি নতুনকৈ যিকোনো এটা নাম্বাৰ ইয়াতে নতুনকৈ এন্ট্ৰি কৰিব পাৰে। তাৰপিছত আছে ইমেইল ID। অৱশ্যে এইটো বাধ্যতামূলক নহয়, আপুনি ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰে, নকৰিব পাৰে। তাৰপিছত আপুনি এটা শক্তিশালী পাছৱৰ্ড প্ৰণয়ন কৰিব লাগিব। আৰু এই পাছৱৰ্ডটো প্ৰণয়ন কৰিবলৈ হ'লে এটা আপাৰ কেছ, এটা লোৱাৰ কেছ, এটা নাম্বাৰ আৰু এটা স্পেচিয়েল কেৰেক্টাৰ, মিনিমাম 8টা অংকৰ এই পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগিব। তো পাছৱৰ্ড ব্যৱহাৰ কৰাৰ পাছত আকৌ কনফাৰ্ম পাছৱৰ্ড কৰিব লাগিব। তে উদাহৰণস্বৰূপে মই এটা পাছৱৰ্ড ইয়াতে দেখুৱাই দিছোঁ। তো যিটো পাছৱৰ্ড আপুনি অলপ আগতে ব্যৱহাৰ কৰিলে সেইটোৱেই ইয়াতে কনফাৰ্ম কৰিব লাগিব, অৰ্থাৎ ৰিএণ্টাৰ কৰক। ৰিএণ্টাৰ কৰাৰ পাছত ইয়াতে জেনেৰেট OTP টেপ কৰিব। তাৰপিছত ছিষ্টেমে এটা OTP আপোনাৰ মোবাইলত পঠাই দিছে, সেইটো আপুনি এতিয়া চেক কৰি লওক মোবাইলটো উলিয়াই। আৰু যিটো OTP দিছে 6 অংকৰ OTPটো ইয়াতে বহাওক। ওৱান্স টাইম পাছৱৰ্ডটো ইয়াতে বহুৱাই লওক। তাৰপিছত ছাবমিট বাটনত ক্লিক কৰিব। তো মই OTPটো প্ৰথমতে বহুৱাই লৈ আছোঁ। OTP বহুৱা হ'ল। এতিয়া ছাবমিটত মাৰিব লাগিব। মাৰাৰ পাছত আহিছে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট ছাকচেছফুলি, ইউ কেন, তাৰপিছত এইটো ক্ল'জ মাৰিব লাগিব। ক্ল'জ মাৰাৰ পিছত আকৌ এইটো পেজ খুলিব। এতিয়া আমি এইটোৰ তলত একনলেজ আছে, আই একনলেজ ডেট, এইটোত মানে মাৰিব লাগিব। তাৰপিছত আহি গ'ল লগ ইন। এতিয়া আপুনি লগ ইন কৰিব পাৰে। লগ ইন কৰিবলৈ হ'লে যিটো মোবাইল নাম্বাৰ আপুনি এইমাত্ৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে, ৰেজিষ্টাৰ্ট কৰিলে, সেইটো মোবাইল নাম্বাৰ তাতে বহুৱাব লাগিব।
10 অংকৰ মোবাইল নাম্বাৰ, যিটো MRN বুলি কোৱা হয়, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ RMN। তো RMN টো বহাব লাগিব। RMN টো বহাৰ পাছত যিটো পাছৱৰ্ড আপুনি সৃষ্টি কৰিছিলে সেই পাছৱৰ্ডটো ইয়াতে বহুৱাব লাগিব, গুপ্ত সংখ্যাটো। তো গুপ্ত সংখ্যাটো বহুৱাৰ পাছত আপুনি এটা কেপচা কোড ইয়াতে দেখা পাইছে, যিটো ইণ্টাৰনেটৰ পেজে শ্ব' কৰিব ডিছপ্লেত। সেই কেপচা কোডটো বহুৱাব লাগিব। তো কেপচা কোডটো বহুৱাৰ পাছত চাইন ইন কৰিব লাগিব। তো কেপচা কোডটো বহুৱা হৈ আছে, বহুৱা হ'ল, চাইন ইন কৰিলোঁ। তাৰপিছত দেখিব ভিতৰৰ পেজটো খোলা খাই আছে, আৰু ইতিমধ্যে খোল খালে। ইয়াতে আপুনি দেখিব পাৰিছে পৰিয়ালৰ আটাইবিলাক মেম্বাৰৰ নাম ইয়াতে আহিছে। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3, ষ্টেপ 4 চাৰিটা ষ্টেপত নামখিনি শুধৰণি কৰা হ'ব। ইয়াতে ARN নম্বৰ আছে, মেম্বাৰ ID আছে। তো তাতে নামৰ এগেইনষ্টত থকা যিটো নিড টু চেঞ্জ, তাতে ক্লিক কৰাৰ পাছত এনেকৈ পেজবিলাক খুলিব। আৰু যিটো নাম শুধৰণি কৰিবলগীয়া হয় তাতে চেক বক্সত টিক মাৰ্ক দিয়াৰ পাছত আপুনি নামবিলাক শুধৰণি কৰিব পাৰিব। অসমীয়াতো শুধৰণি কৰিব পাৰিব, ইংৰাজীতো শুধৰণি কৰিব পাৰিব। য'ত প্ৰয়োজন আছে সেইটো শুধৰণি কৰি ল'ব পাৰে। বা লিংগত যদি পুৰুষৰটো মহিলা হৈ আছে বা মহিলাটো পুৰুষ হৈ আছে, সেইটো আপুনি প্ৰয়োজন অনুসাৰে মানে শুধৰণি কৰিব পাৰিব। তাৰপিছত মোবাইল নাম্বাৰো যদি লিখাত ভুল হৈছে সেইটো আপুনি শুধৰণি কৰিব পাৰে। তো গোটেইখিনি শুধৰণি কৰাৰ পাছত ভালদৰে আপুনি নিজৰ শুধৰণি প্ৰপত্ৰখন এবাৰ ভালদৰে লক্ষ্য কৰিব, যাতে কোনো ধৰণৰ ভুল এন্ট্ৰি কৰা নহয়। তাৰপিছত ডেট অফ বাৰ্থটো ইয়াতে ভালকৈ চেক কৰি লওক শুদ্ধ আছে নে নাই। যদি শুদ্ধ নাই তেনেহ'লে শুদ্ধ কৰি লওক। তাৰপিছত যদি আপোনাৰ ফটোটো স্পষ্ট হোৱা নাই, তেনেহ'লে আপুনি ফটোটো ভালকৈ মানে চেঞ্জ কৰি দিব পাৰে। অৱশ্যে ফটো বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব। NRC প্ৰপত্ৰ ফিল আপ কৰাৰ সময়ত যেনেকুৱা ফটো দিয়া হৈছিল ঠিক তেনেকুৱা ধৰণৰ ফটোই লাগিব, বেলেগ ফটো হ'লে নহয়। তো এইখিনি শুধৰণি কৰাৰ পাছত ভালদৰে এবাৰ চাই ল'ব, যাতে কোনো ধৰণৰ ভুল এন্ট্ৰি নহয়। কনফাৰ্মৰ পাছত ছাবমিট বাটনত মাৰিব। তাৰপিছত কনফাৰ্ম কৰিব লাগিব, ইয়েছ, তাৰপিছত ন'। এনেকৈ মেম্বাৰবিলাকৰ নাম শুধৰণি কৰা হৈছে। শুধৰণি হ'লে তেনেকৈ আপডেটেড বুলি লিখি আহিব। তাৰপিছত কৰিব লাগিব ৰিচিপ্ট জেনেৰেট। তো ৰিচিপ্ট জেনেৰেট কৰিবৰ কাৰণে তলতে আছে, ইয়াতে এইটো পাছত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত এইটো অসমীয়া অংশখিনি ইয়াতে ছাবমিট মাৰিব লাগিব। এতিয়া এইটো ডাউনলোড কৰিব পাৰি, আমি ডাউনলোড কৰি ৰাখিব পাৰি ফটোযুক্ত শুধৰণি লিষ্টখন। তো এইটো বৰ্তমান মই এইটো ডাউনলোড কৰি ৰাখিব বিচাৰিছোঁ আপোনালোক দেখুৱাৰ উদ্দেশ্যেৰে। তো ডাউনলোড কৰাৰ আগতে ৰিনেম কৰি লওঁ, যাতে ফাইলটো বিচাৰি পোৱা যায় সহজতে। তো এইটো ডাউনলোড হৈ গ'ল। আৰু ইংলিছ ভাৰ্জনটো চাবৰ কাৰণে এইফালে টাচ কৰিব লাগিব। তো ইংলিছ ভাৰ্জনটো ওলাই গৈছে। তো ইয়াতেও ছাবমিট কৰাৰ আগতে বাওঁফালে থকা চেক বক্সত ঠিক কৰি ল'ব লাগিব। এতিয়া ঠিক কৰিব লাগিব, যিটো ৰঙা চাৰ্কল দেখা পাইছে। ক্লিক কৰাৰ পাছত এতিয়া ছাবমিট কৰিব পাৰি। কিন্তু তাৰ আগতে এইটো যদি প্ৰিণ্ট কৰি ল'ব বিচাৰে তেনেহ'লে ওপৰত থকা 3 ডটত টাচ কৰিব লাগিব। 3 ডটত টাচ কৰাৰ পাছত প্ৰিণ্ট অপশ্যনত গৈ এইটো প্ৰিণ্ট কৰিব পৰা যাব অতি সহজতে। প্ৰিণ্ট অপশ্যনত গৈ আছোঁ। তাৰপিছত এইটো পেজ খোল খালে এতিয়া এইটো ডাউনলোড হ'ব। ছেভ হৈ গ'ল। এতিয়া ছাবমিটত ক্লিক কৰিব লাগিব। তাৰপিছত এবাৰ কনফাৰ্মেশ্যন মেছেজ আহিব, তো ইয়েছ মাৰি দিলে হ'ল। ইয়েছ, তো অলৰেডি ছাবমিট হৈ গ'ল। এতিয়া ৰিচিপ্ট ডাউনলোড ইউৰ ৰিচিপ্ট
এইটো মানে ইয়াৰ পৰা আপুনি কাৰেকশ্যনৰ ৰিচিপ্ট নাম্বাৰটো ডাউনলোড কৰি ল'ব পাৰে। এইটো ষ্টাৰ্টেড ডাউনলোড হৈ গৈছে ইতিমধ্যে। তো ডাউনলোড